মানে লগৰে হ'ব নে ডাঙৰে হ'ব নাজানো দেই সঞ্জীৱ বুলি ক'ব পাৰিবা সঞ্জীৱ আৰু জিতেন্দ্ৰ দাস থাকে নাজানো তেওঁলোকৰ লগত নাচি থাকে মেক্সিমাম কি কুৱেশ্যন কৰে তোমালোকক বাৰু আমাৰ তেনেকুৱা কোৱেশ্চন নাহে কিন্তু কনফিউজ হয় তেওঁলোকে যে কোন হয় সঞ্জীৱ কোন জিতেন্দ্ৰ কোন হেতুৱে কনফিউজনত থাকে মানে এতিয়াও সাগে মানুহে ধৰিব পৰা নাই যে দুজন মানে বেলেগ বেলেগ হয় লৰা দুজন তেনেকুৱা মানে এতিয়াও বহুত কনফিউজন আছে মই অথনি ৰিল চাই থকা ভাবিছো একে হয় নে নহয় হেজনে সাগে দাড়িখিনি খুৰাই লৈছে সেইটো ভাবিছো আকৌ পটককে সমান বেলেগো লাগিলে মানে কনফিউজ হেতুৱে এতিয়ালৈকে হেতুৱে কনফিউজনত আছে টুইনছ আছিল নি আপোনালোক টুইনছ নি নহয় নহয় অ টুইনছ নহয় আচ্ছা দেখা তেনেকুৱা এতিয়াও আমি যেতিয়া প্ৰগ্ৰাম কৰিব যাওঁ মানে সঞ্জীৱ বুলি জিতেন্দ্ৰক মাতি দিয়ে জিতেন্দ্ৰ বুলি সঞ্জীৱক মাতি তেনেকুৱা হয় এতিয়া কাৰণে বহুত হেতু কনফিউজনতে আছে এতিয়াও মানুহ প্ৰশ্ন তেনেকে নুঠে কনফিউজনতে আছে যে কোন হয় তোমাক একো কোৱেশ্চন নুখুধে নে কমেন্টত নাই তেনেকেতো এতিয়ালৈকে কমেন্ট নোচোৱা নি ইমান তুমি কমেন্ট বহুত কম চাওঁ কেলে মোবাইলটো বহুত কম ইউজ হয় হেতু কাৰণে বেছিকে কি